Hello friends, মোৰ নাম পিংকু গোহাঁই। মই আজি এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিলোঁ। এই মোৰ চেনেলটোত কি ভৱিষ্যতে ভিডিঅ' আপলোড কৰিম সেই বিষয়ে আজি অলপ ক'ম। আজি মোৰ ইউটিউব চেনেলটোত থাকিব টেকনিকেল নন টেকনিকেল দুইটাই। OLX-ত কেনেকৈ গাড়ী ছেকেণ্ড হেণ্ড গাড়ী চেল কৰিব পাৰি, এডভাৰটাইজিং কৰি অনলাইন ৱৰ্কিং কেনেকৈ কৰিব পাৰি, বিটকইন কি, ভিডিঅ' এডিটিং, ইউটিউবত কেনেকৈ একাউণ্ট খুলিব পাৰি, এডচেঞ্চনো কি বস্তু, এডচেঞ্চত কেনেকৈ আৰ্নিং কৰে মানুহ, আৰু আছাম হিষ্ট্ৰীৰ কিছুমান থাকিব। তাৰপৰা থাকিব ফাইনেন্সিয়েলি কিছুমান ভিডিঅ' থাকিব। তাৰপিছত এইটো চবটো আজিকালি ইংৰাজী পিছতে দৌৰিছে। মই এইটো সম্পূৰ্ণ অসমীয়া ভাষাত ক'ব চেষ্টা কৰিম। আৰু যদি মোৰ এই বিষয়বোৰ জানিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব।